নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ সাহিত্য সৌৰভৰ মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ কিছুমান কোৱেশ্চন এনচাৰ আজি এই ভিডিঅ'ত আলোচনা কৰিম। তো বলক তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এতিয়া আমি ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। অতি চমু প্ৰশ্ন মূল্যাংক 1 নম্বৰ 1 মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। 2 নম্বৰ প্ৰশ্নটো হৈছে সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত। 3 নম্বৰ প্ৰশ্নটো হৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? উত্তৰ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। 4 নম্বৰ প্ৰশ্ন 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? উত্তৰ 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰোজনী কন্যা। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হ'ল লিটিকাই। তো এইখিনি আছিল 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰ আৰু এতিয়া আমি আলোচনা কৰিম চমু প্ৰশ্ন মূল্যাংক 2 নম্বৰ 3 নম্বৰ ভিতৰত থাকিব। তো নম্বৰ 1 প্ৰশ্নটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ কাৰ্যসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। প্ৰায় 1.5 বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ দৰ্শনৰ লগত ৰিজাইছে দাৰি। সেয়েহে পাঠটিৰ নাম মোৰ মাতৃমুখ দৰ্শন দিয়া হৈছে। 2 নম্বৰ প্ৰশ্নটো হৈছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? উত্তৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটি মাতৃ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে। প্ৰায় 1.5 বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছে। 3 নম্বৰ প্ৰশ্নটো হৈছে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আৰু জ্ঞান কোন আছিল? উত্তৰ মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজীও আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল কলেজৰ প্ৰিন্সিপাল J. বৰুৱা বেৰিষ্টাৰ এট ল'। আৰু 5 নম্বৰ প্ৰশ্নটো হৈছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ হ'ল ক নম্বৰ প্ৰাকৃতিক সৌন্দৰ্য ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ কামাখ্যা অশ্বক্ৰান্ত আদি অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ। এই সমূহে লেখকক আনন্দ দিছিল। খ ঐতিহাসিক উৎকৰ্ষ গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ। এইবোৰ তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পেলোৱাব পাৰে। এই ঐতিহাসিক স্থানসমূহৰ বাবে গুৱাহাটীক লেখকে বৰ ভাল পায়। গ প্ৰাচীন স্থান গৌৰৱৰ গৰিমা গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতান্ত্ৰিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে। এইবোৰৰ বাবেও গুৱাহাটীত লেখকৰ আদৰৰ। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম গ নম্বৰ মানে দীঘল প্ৰশ্ন আৰু সেই প্ৰশ্নৰ এনচাৰবোৰত 4-5 নম্বৰ ভিতৰত হ'ব। বহুত বেছি দীঘল হ'ব এই ভিডিঅ'টোত বনালে সেইকাৰণে এইটো নেক্সট ভিডিঅ'ত বনাম আৰু সেই ভিডিঅ'টো চাবলৈ হ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিলৈ বাই বাই।